প্ৰথম দিনাখনৰ পৰা ভাবি আছিলোঁ যে এই বিষয়টো লৈ যাতে ৰাজনীতি নহয় বা এই বিষয়টো লৈ যাতে আমাৰ ৰাজনীতিক কোনো ধৰণৰ ভিডিঅ' বনাবলৈ যাতে আমি নোৱাৰোঁ তেনেকৈ ভাবি আছিলোঁ, প্ৰাৰ্থনা কৰি আছিলোঁ। কাৰণ জুবিন গাৰ্গে নিজে কৈছিলে যে মই পলিটিক্স বেয়া পাওঁ, পলিটিক্স নকৰিবা। কিন্তু দুৰ্ভাগ্য আজি সেই ভিডিঅ' আমি বনাবলৈ বাধ্যত পৰিছোঁ। কাৰণ চাওক, আমি জানো যে ফেচবুকৰ নিচিনা প্লেটফৰ্মত যদি কোনোবাই চৰকাৰক কিবা সমালোচনা কৰে, ক্ৰিটিচাইজ কৰি কিবা লিখে আৰু তাত যদি অলপমান আইনৰ বিৰোধী কিবা পায় বা নাপালেও বিভিন্ন ধৰণে আমি দেখা পাওঁ যে সেইটোক মনিপুলেশ্যন কৰা হয় আৰু তাৰপিছত সেই মানুহজনক সোমাই দিয়া হয় ভিতৰত, ফিল্টাৰ কৰিবলৈ ট্ৰাই কৰে। কিন্তু আটাইতকৈ দুখৰ কথা হ'ল যে ইমান মানুহ ওলাই অহাৰ পিছতো, ইমান বেছি প্ৰতিবাদ হোৱাৰ পিছতো, জুবিনৰ অনুৰাগীসকল পাগলৰ দৰে হৈ যোৱাৰ পিছতো সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত আজিলৈ খোলা আকাশৰ তলত অপেনলি ঘূৰি আছে। নিশ্চয় ঘূৰি আছে, কাৰণ এতিয়ালৈকে তেখেতসকলক এৰেষ্টে কৰা হোৱা নাই। নিয়ম আমিও অলপমান জানো, আমিও অলপমান আইন জানো। চাওক, এতিয়া কোনে এইটো গেৰাণ্টি ল'ব যে ইমান দিনলৈকে যে তেখেতসকল বাহিৰত আছে বা তেখেতসকল যে আইনৰ আওতাত যে অহা নাই, আকাশৰ তলত যে ঘূৰি আছে, যদি কিবা ষড়যন্ত্ৰ বা কিবা যদি তেনেকুৱা ঘটনা হৈ থাকে তেনেহ'লে সেই এভিডেন্সবোৰ নিশ্চয় মনিপুলেশ্যন কৰি দিছে, নিশ্চয় ইমান সময়লৈকে চব ঠিক ঠাক কৰি দিছে। আমি জানো যে এনেকুৱা এটা চেঞ্চিটিভ বিষয়ত আমি লগে লগে সেই মানুহজনক বন্দী কৰিব লাগে, আইনৰ আওতাত আনিব লাগে বা এৰেষ্ট কৰিব লাগে, যাতে সেই মানুহকেইজনে এভিডেন্স লৈ কোনো ধৰণৰ খেলা ধূলা কৰিব নোৱাৰে। কিন্তু এতিয়ালৈকে না শ্যাম কানু মহন্ত এৰেষ্ট হৈছে, না সেই সিদ্ধাৰ্থ শৰ্মা এৰেষ্ট হৈছে। জুবিন গাৰ্গৰ ফোনটোলৈকে ইতিমধ্যে আমি শুনা পাইছোঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে। আৰে কেনেকুৱা ধৰণৰ কথা? মুখ্যমন্ত্ৰী আহি অসমত কৈছে যে আমি দিল্লীত পাইছিলোঁ সিদ্ধাৰ্থক, কিন্তু আনফৰ্চুনেটলি গৰিমা গাৰ্গে আমাক যি কথা কৈছিলে তো আমি তেখেতক অসমলৈ আনিব পৰা নাই বা তেখেতক আমি একো কৰা নাই এতিয়ালৈকে। মই মুখ্যমন্ত্ৰীক ক'ব খুজিম যে আপুনি সিদ্ধাৰ্থক এৰেষ্ট কৰাব লাগিছিলে, তাত বন্দী কৰাব লাগিছিলে বা তেখেতৰ পৰা জুবিন গাৰ্গৰ ফোনটো আনিব লাগিছিলে। কাৰণ জুবিন গাৰ্গৰ ফোনটোৰ ভিতৰত বহু কথাই হয়তো লুকাই আছে, আমি গম পালোঁ হয়। এনেকৈ এজন মানুহক ফ্ৰী কৰিব দিব নোৱাৰে আপুনি। এজন মানুহক এনেকৈ ফ্ৰী কৰি দিবলৈ আমি নোৱাৰোঁ, কাৰণ এইটো বহুত চেঞ্চিটিভ বিষয় হয়। আজি দেখা পাইছোঁ অসমত কি হৈ আছে, ইমান বেছি প্ৰতিবাদ, ইমান বেছি হুলস্থুল হোৱাৰ পিছতো সিদ্ধাৰ্থ শৰ্মা অপেনলি ফুৰি আছে বা এতিয়ালৈকে পুলিচৰ আওতাত অহা নাই। শ্যাম কানু মহন্ত ক'ত আছে আমি নাজানো। আমি এনেকুৱা খবৰ পাইছোঁ যে ঘটনাটোৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিভিন্ন ধৰণৰ কামবোৰ চলি আছিলে। এয়া সঁচাকৈ ঘৃণনীয়। বিশেষ একো নকওঁ, ভিডিঅ'টো খাই লৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।